মই নালিয়া আৰু আপোনালোকক মই এটা ভাল খবৰ দিওঁ আমাৰ দেউতাৰ পুৰণা ফ্ৰেণ্ড আহিছে মই ভাল পাইছোঁ আৰু এইটো ফ্ৰেণ্ডটো নহয় থিয়েটাৰ কৰে এক্টৰ মই আজি থিয়েটাৰ চাব যাম প্ৰথমবাৰ মই থিয়েটাৰ চাম আপোনালোকক মই ৰাস্তাতে দেখাম ইমান ভাল লাগিব মোৰ দিলটো কি কয় আৰু তাৰ বন্ধু যদি মই তাৱাই ক'ব লাগিব তো ব'লে আপোনালোকক মই চিনাকি কৰাই দিওঁ নমস্কাৰ নমস্কাৰ আৰে এতিয়া আমাৰ দেউতাই কথা পাতি আছে তাহলে কথা বলা কি খবৰ তাৱাই আহা এইটো নালিয়া ইয়াৰ ভিডিঅ' মই খুব ভালকৈ চাওঁ খুব বৰ ধুনীয়া লাগে ইয়াৰ এক্সপ্ৰেশ্যন বৰ ধুনীয়া ডাইলগ ডেলিভাৰী বৰ ধুনীয়া আপোনালোকে পাইছে আৰু আজি আচলতে মই বেছিকেলি নালিয়াক লগ কৰিবলৈ আহিছোঁ আৰু নালিয়াৰ ভিডিঅ'বিলাক চাই যিহেতু মই ভাল পাওঁ আপোনালোকেও ভাল পাব আৰু থিয়েটাৰত নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ বৰদৈচিলা থিয়েটাৰত মই আছোঁ মই গুণেন শৰ্মা আপোনালোকে কিছু মানুহে মোক চিনি পায় আৰু কিছু মানুহে হয়তো চিনি নাপায় গতিকে আজি নালিয়াৰ লগত দিনটো পাৰ কৰিছোঁ ইয়াৰ নালিয়া পুৰাণ বুলি এটা চেনেল আছে ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইব কৰিলে পাব বা ছাৰ্চ কৰিলে পাব আৰু ইয়াৰ ভিডিঅ'বোৰ চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু এই ধুনীয়া ল'ৰাটোক আপোনালোকে আগবাঢ়ি যোৱাত সহায় কৰিব আশা কৰিছোঁ আৰু মই নিজে খুব ভাল পাইছোঁ খুব ধুনীয়া খুব ভাল আৰু সুন্দৰ ইয়াৰ উপস্থাপন বৰ ধুনীয়া গতিকে মোৰ যিখিনি শুভাকাংক্ষী আছে অসমৰ বিভিন্ন ঠাইত সেই শুভাকাংক্ষী আটাইকে মোৰ এই মৰমৰ ল'ৰাটোক মানে মোৰ বন্ধুৰ ল'ৰা ইয়াৰ আচল নাম বেলেগ কিন্তু নালিয়া বুলিয়ে সকলোৱে জানে গতিকে আপোনালোকেও নালিয়া বুলিয়ে জানক গতিকে নালিয়াৰ ভিডিঅ'বোৰ চাব চাই ল'ৰাটোক আগবাঢ়ি যোৱাত সহায় কৰিব দেই মই তোমাক নালিয়া বুলিয়ে মাতিম আৰু তুমি নালিয়া বুলিয়েই গোটেই অসমত পৰিচিত হোৱা সেইটো সদায় আশীৰ্বাদ মোৰ থাকিব আৰু তুমি থিয়েটাৰ চাই পোৱা নাই নহয় জানো গতিকে আজি তোমাক থিয়েটাৰ দেখুৱাম আৰু তুমি থিয়েটাৰ চাবা আৰু থিয়েটাৰ চাই তোমাৰ কেনেকুৱা লাগিছে সেই মনোভাৱটো তোমাৰ যিখিনি ছাবস্ক্ৰাইবাৰ থাকে সেইখিনিক জনাবা কেনেকুৱা লাগিছে আৰু মোৰ খুব ভাল লাগিছে কিন্তু আজি তোমাক লগ পাই কাৰণ মোৰ বাদ হেঁপাহ আছিল মই ফেচবুকত চাওঁ তোমাৰ ভিডিঅ'বিলাক আৰু ফেচবুকত চাই মই খুব ভাল পাওঁ গতিকে মোৰ বন্ধুৰ ল'ৰা বুলি মই গম পালোঁ ফেচবুকৰ জৰিয়তেদি গতিকে আজি মানে মই মোৰ হেঁপাহৰ মৰমৰ নালিয়াক চাবলৈ আহিছোঁ আৰু মোৰ জৰিয়তেদি নালিয়াক অসমৰ মানুহৰ ওচৰত চিনাকি কৰি দিব বিচাৰিছোঁ শুনিলে আৰু আমি থিয়েটাৰ চাব যাম তাইৰ আৰু তাই থিয়েটাৰ কৰিব আমি চব যাম আৰু ইমান ভাল লাগিব নহয় মই কি কওঁ আৰু মই প্ৰথমবাৰ থিয়েটাৰ চাব যাম ন বৰদৈচিলা থিয়েটাৰ তুমি চিঞৰিবা নেকি বাৰু বেলেগ ল'ৰা ছোৱালীবিলাকে চিঞৰে যে তেনেকৈ এতিয়া সামোৰ আৰু তাও এতিয়া ভাত খাই যাব ন আৰু ভাত হৈছে এতিয়া ভাত চাত খাই আৰু আমি 6টা বজাত যাবই লাগিব থিয়েটাৰ চাব আপোনালোকক চাই থিয়েটাৰটো চাব আপোনালোকৰ মন গৈছে চাগে আপোনালোকক তো মই ভিডিঅ'টো দেখাম থিয়েটাৰৰ তো এতিয়া সামৰিছোঁ বাই বাই মোৰ এইটো চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব দেই আকৌ কৈছোঁ বৰ ধুনীয়া এক্টিং এক্সপ্ৰেশ্যন বৰ ধুনীয়া ইয়াৰ ছাবজেক্ট বিষয়বস্তুবিলাক বৰ ধুনীয়া গতিকে আপোনালোকে চাব আৰু পুনৰবাৰ কৈছোঁ ইয়াক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰি ভাল বেয়াবিলাক ক'ব আৰু ল'ৰাটোক আগবঢ়াই লৈ যোৱাত আপোনালোকে সহায় কৰিব ধন্যবাদ এই আমাৰ মিউজিক বক্সত বহি আছে আৰু মোৰ চাইডত যোনে বহি আছে তেখেতে বাঁহী বজাব আৰু চাইডত গীটাৰ আৰু কিবৰ্ড বজাব আৰু মুঠতে এটা গান চলি থাকিব আৰু এইফালে আছে আমাৰ লাইট আৰু লাইটৰ আগত আছে আমাৰ দুখন ষ্টেজ এতে পুৰা নাটক হ'ব আৰু এইফালে আছে আমাৰ ৰেম্প ধমাকাৰ ডান্স হ'ব এতে মই তেতিয়াৰ পৰা ইন্তজাৰ কৰিছোঁ আৰু এইফালে আছে আমাৰ ইমান সোপা মানুহ হাউচ ফুল হৈ গৈছে পুৰা মোক লাগিছে 1 লাখৰ ওপৰতে মানুহ হৈছে চাগে মই গমেই নাপাওঁ কিমান মানুহ আৰু এইফালে আমাৰ ডান্স শুৰু হৈ গ'ল চাই থাকক ল'ৰা বোলে এছিয়াছ অফিচাৰ হ'ল দোকান দিয়ে থাকিব নে তাকো চাহ বিস্কুটৰ দোকান এছিয়াছ অফিচাৰ এছিয়াছ অফিচাৰ তাৰপৰা
খবৰ ৰে আৰে দোকানী ল'ৰা এছিয়াছ অফিচাৰ আংকুলৰ তামাম বুদ্ধি ৰে কি বুদ্ধি ৰে আংকুল দোকানত ৰাখি গ্ৰাহক বঢ়োৱাৰ ব্যৱস্থা কৰিছে এইগৰাকী মোৰ খুৰী হয় খুৰী খুৰীকে একো নকবি একদম খতম কৰি দিম কি কলি মোৰ মানুহজনে মোক দোকানলৈ আনি গ্ৰাহক বঢ়োৱাৰ ব্যৱস্থা কৰিছে দোকানে তোৰ চৰ দিলে বাকী থাকিল মোৰ চৰটো ভৱিষ্যতে আৰু কিবা ক'লে চৰত দাঁত ছিঙি যাব শেষত মই চবৰ লগত ফটো উঠিলোঁ ইমান ভাল লাগিছে মোক আমি কেতিয়াৰ চাই উঠিলোঁ আৰু এতিয়া দাবৈ দাদা দেউতা সেইটো মামু কৰি আছে তো আপোনালোকক যদি ভাল লাগিছে ক'ব ভাল লাগিছে না ভাল লাগছে না কওঁ কি ভাল লাগিছে দাবৈ এতিয়া বাই বাই যাওঁ। একদম বহুত বহুত মৰম দিছোঁ আশীৰ্বাদ দিছোঁ তুমি ব্লগ বনাই যোৱা আকৌ লগ পাম দেই ঠিক আছে টাটা টাটা গুড নাইট গুড নাইট